Hello friends, good morning. সকলোকে প্ৰথমতে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া উঠিছোঁহে অলপ আগতে, উঠাত দেৰি হৈ গ'ল আজি। ভিডিঅ' দিয়া নাছিলোঁ, ভিডিঅ' দিব পৰা নাই, অলপ প্ৰব্লেম হৈ আছিল, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি বিশ্বকৰ্মা পূজা আজিৰ পৰা আৰু আৰম্ভ কৰিম বুলি ভাবিছোঁ, ভিডিঅ' দিয়া ব্লগ বনাম। তো চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ড চাওক, সেয়া গাড়ী ধুব ওলাই আনিছোঁ, এলা ধুই আছে এইবিলাক। গাড়ীখন ধুইছোঁ এনে, ৱাশ্বিং চেণ্টাৰত গৈ ধুই আনিছোঁ কালি। আজি অকণমান নিয়মটো কৰি দিম পূজা বুলি। এখন গাড়ী ধোৱা কমপ্লিট, এতিয়া বাইকখন আছে বাকী। চাকাচাক গাড়ী ধোৱা হৈ গ'ল, এখন বাইকখনো ধোৱা হ'ল। এতিয়া এয়া গৰম লাগিছে, বতৰটোও বেয়া, অকণমান ৰ'দ দিয়া যেন হৈছে, ৰ'দটো দিলে ভাল আছিল। এতিয়া বাছ পূজা কৰিব বাকী আছে, তো চাই থাকক ভিডিঅ'টো। চেছ, বাইকখনো ধুলোঁ, কাৰখন ধুলোঁ। গাড়ী ধোৱা কাম চেছ, এতিয়া সজাই দিলোঁ ধুনীয়াকৈ। চাওক, একদম সজাই মেলি একদম পূজা কৰি শেষ। চাওক, পূজা চেছ, পূজা কৰিলোঁ, সজাই মেলি। কেমেৰা ভাল নহয়, কি কৰিব, উপায় নাই। চব সজাই মেলি ৰেডি, অলপ দেৰিকৈ ওলাই যাম। ইমানতে শেষ কৰোঁ আজি ব্লগটো, আজি ইমানতে সমাপ্ত কৰোঁ। আমাৰ বাইদেউজনী লেপটপত ব্যস্ত। কি কৰি আছা? ফেচবুক ফেচবুক। তো ফ্ৰেণ্ডছ, বাই বাই।